মই আপোনালোকৰ আগত আজি এটা সিম্পল ৰেচিপি শ্বেয়াৰ কৰি আছোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজি মই বেঙেনা ভর্তা বনাম। এয়া পৰিমাণ অনুযায়ী নিমখ, এয়া কেঁচা জলকীয়া, এয়া ৩-৪ ফুটমান নহৰু, এয়া পেঁয়াজ কুচি লৈছোঁ, এয়া ধনিয়া পাত, এইফালে আছে আদা আৰু মই বেঙেনা আগতে পুৰি ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। এতিয়া মই প্ৰথমে জলকীয়াখিনি নিমখৰ লগত হেৰি কৰি ল'ম, সানি ল'ম। জলকীয়াখিনি ভাজি লৈছোঁ। এতিয়া মই ইয়াত নহৰুখিনি সানি ল'ম। গোটেইখিনি সানি মই ৰেচিপিটো আপোনালোকৰ আগত দেখুৱাই আছোঁ। এয়া মোৰ বেঙেনা ভর্তা ৰেডি। এতিয়া ইয়াত অলপ কেঁচা তেল দি দিম। মই মিঠাতেল দি ভাল পাওঁ, আপোনালোকে পাৰিলে ঘিউ দিব পাৰিব। কেঁচা তেলখিনি দি আকৌ সানি দিম। বহুত টেষ্টি হয়, আপোনালোকে বনাই চাবচোন। এইটো মোৰ ৰেডি হৈ গ'ল বেঙেনা ভর্তা। যদি চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।